নিয়ৰ আৰু স্নিগ্ধা মধুৰ অনুভূতিৰ এক প্ৰতিফলন। দুখন নিভাজ হৃদয় বিলীন হোৱাত কোনে বাধা দিব পাৰে? আজি সকলো অভিমান, মনৰ সকলো দুমোজাৰ অন্ত পেলাই দুয়ো চিৰদিনৰ লগৰী হ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰথমবাৰৰ বাবে আজি নিয়ৰ স্নিগ্ধাৰ ঘৰলৈ আহিছে আৰু স্নিগ্ধা অতি হেঁপাহেৰে বাট চাই ৰৈছে নিয়ৰলৈ। তাইৰ বাবে নিয়ৰ শান্ত শৰতৰ আবেলিৰ এক চেঁচা অনুভূতি আৰু স্নিগ্ধা সেই সুবাস যিয়ে তাক জীয়াই থকাৰ সাহস দিয়ে। নিয়ৰ এতিয়াও আহি নাপালেহি যে? মইতো তাক সোনকালে আহিবলৈ কৈছিলো। ফোন এটাকে কৰোঁ। হেল্ল' নিয়ৰ, আৰু কিমান অপেক্ষা কৰাবা? স্নিগ্ধা, জীৱনৰ এনে বহু মধুৰ স্মৃতি থাকে যাৰ সহায়ত জীৱনৰ কঠিন সময়টো বাদ বুলিবলৈ সহজ হয়। নিয়ৰ আৰু স্নিগ্ধা তেনে এটি স্মৃতিৰ অধ্যায় যাক আপোনালোকৰ আগত মুকলি কৰিব আহিছোঁ। বলকচোন এই মধুৰ অনুভূতিৰ মাজত বিলীন হৈ পৰোঁ। ৰবাচোন, মোক ক'বলৈ দিয়া। স্নিগ্ধাই কপালখন কুচাই কৈ উঠিল, কথাই যেন শেষ নহয়, নতুবা তাইৰ কথা শুনিব নিয়ৰৰ সময় বা ক'ত? নেৰা নেপেৰা বৰষুণ জাকৰ দৰে তাই অনৰ্গল কৈ গৈছিল, ভাল বেয়া কোনো বিচাৰ নকৰি। আজিয়েই যেন শেষ কৰি পেলাব বুকুৰ অৱসাদবোৰ। নিয়ৰ, অলপ সময় লৈ আহিবাচোন। সিদিনা মই সঁচাকৈ কথা নকওঁ, মৌনতাত সিঁচি দিম শব্দবোৰ। তুমি প্ৰথম দিনাৰ দৰে ছন্দ নিমিলা কবিতা এটি লিখিবা। ভালপোৱাবোৰত পূৰ্ণিমাৰ জোনাক পৰিব। বিদ্যা শপত। তাই খিলখিলাই হাঁহিলে, যেন নিজৰ কথাষাৰতে কুঁহিয়াৰ চেপাদি ৰস উলিয়াইছিল। আৰু নিয়ৰ শান্ত শৰতৰ আবেলিত স্নিগ্ধাৰ চকুত থমকি ৰৈছিল। এখন্তেকৰ বাবে যেন তাৰ ব্যস্ততাবোৰেও চকু মুদিলে। স্নিগ্ধাৰ চঞ্চলতাবোৰে প্ৰায়েই তাক সময় গণিবলৈ বাধ্য কৰায়। তাৰ হাতঘড়ীটোত নহয়, স্নিগ্ধাৰ চকুত। তাইৰ ওঠৰ ফাকেৰে বাগৰি অহা নিয়ৰ নিয়ৰ যেন লগা শব্দবোৰত। তুমি এনেকৈ ভেবা লাগি থাকিবা? স্নিগ্ধাৰ কথাষাৰে সিহঁতৰ দূৰত্ব ভেদি এক হোৱা খন্তেকীয়া নিঃশব্দতাৰ অন্ত পেলালে। নিয়ৰে ক'ব বিচাৰিছিল তাইৰ দৰে বহুত কিবা কিবি। ৰাতিপুৱা ৰেঙামুৰিটোৰ পৰা আৰম্ভ কৰি সপোনত তাই অহাৰ কথা, তাইৰ অনুপস্থিতিটো, তাই লগা বৰষুণ জাকৰ কথা, তেনেকুৱা ধৰণৰ বহুত কিবা কিবি। কিন্তু কিয় জানো তাৰ শব্দৰ অভিধানখন চুটি হৈ গ'ল। মাত্ৰ এটি মিচিকীয়া হাঁহিৰে সৰুকৈ কৈ থলে, তুমি কোৱা, তোমাৰ কথাই শুনি আছো। তোমাৰ শব্দবোৰৰো নাটনি হৈছে নহয়? কেতিয়াও ক'বলৈ একোৱেই নাথাকে। চলচলীয়া চকুজুৰিৰে ৰঙা চিঙা পৰি গৈছিল তাই। কিবা কিবি কৈ গৈছিল থুকাথুকি মাতেৰে, নিয়ৰক একো ক'ব সুযোগ নিদিয়াকৈ। যাওঁগৈ ব'লা, মোৰ হোষ্টেলৰ টাইমিং পাৰ হৈ যাব। অস্তাচলৰ সুমথিৰাবোৰত
কেতিয়া জোনাকী পৰুৱাবোৰ জিলিকিব ধৰিলে স্নিগ্ধাই গমেই নাপালে। দুয়ো নিশব্দে খোজ ললে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে। সি জোনাকীবোৰক ফুচফুচাই ক'লে, তেওঁ আছেই বাবেইতো অভিমানবোৰে কবিতা লিখে, তেওঁ আছেই বাবেইতো শুকাই যোৱা সপোনবোৰত আশাৰ ফুল ফুলে, তেওঁ আছে বাবেইতো চকুপানীবোৰো হাঁহিয়ে থাকে, তেওঁ আছে বাবেইতো ভালপোৱা বোৰো আছে। অভিমানৰ ভেটা ভাঙি আজি তুমি মোৰ হোৱা, নিজানৰে বৰষুণে কৈ যায় তোমাৰ এই বতৰা, অসীমৰে পক্ষী কুলে দি যায় এটি সুৰ সুৰীয়া। শব্দবোৰৰ সতে মিচিকে হাঁহি এটি বৈ গৈছিল বতাহজাকৰ সতে ক্ৰমশ। নিবিড় মৰম